অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল ফেডালডোবাৰ লগতে ৰাকচাংগিৰি অঞ্চলত আজি সহস্ৰাধিক NPP দলৰ দলীয় নেতাকৰ্মীৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। প্ৰাপ্ত বাতৰি মতে 44 নং ৰাকচাংগিৰি জনজাতীয় সমষ্টিৰ পূৰ্বতে বিধায়ক তথা বৰ্তমান গাৰো হিলছ স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যবাহী সদস্য বেনেডিক্ট আৰ মাৰাকক মেঘালয় চৰকাৰে তেওঁৰ পদৰ পৰা অপসাৰণ কৰি সাধাৰণ সদস্যলৈ অনাত জাঙুৰ খাই উঠিছে NPP দলৰ নেতা সদস্যসকলে। যাৰ পৰিপ্ৰেক্ষিতত আজি ৱেষ্ট গাৰো হিলছৰ হালবাৰী কেম্পত সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত NPP দলৰ পৰা আঁতৰি আহি অনাগত দিনত যি দলে ৰাইজৰ হৈ কাম কৰি যাব বা ৰাইজৰ বিশ্বাসত আঘাত নকৰিব তেনেকুৱা দলে বোলে যোগদান কৰিব বুলি আজি দলীয় কৰ্মীৰ মিটিং যোগে প্ৰচাৰ কৰে। নিউজ ডেস্ক ৰিপৰ্ট গোৱালপাৰীয়ান লাইভ। আমার যেটো প্রার্থী বর্তমান আমি ব্যক্তিগত যিকোনো প্রার্থীতে হোক সেই প্রার্থী যিজন মানে ডেভেলপ কৰিব সেই প্রার্থীত আমি যাম বুলি কামনা কৰিছোঁ। অকল BJPয়ে নহয় বা কংগ্ৰেছে নহয়, আমি যি প্রার্থী কাম কৰিব ৰাজ্যক সেই দলত আমি যোগদান কৰিম। তাৰমানে আপোনালোকে আজি যিহেতুকে 1500 ভোটাৰে ইতিমধ্যে আপোনালোকৰ ৱাৰ্কাৰে আজি ইয়াতে মানে কি সকলে পদত্যাগ কৰিছে NPP দলৰ পৰা। তো অনাগত সময়ত আপোনালোকে যি দলে আপোনালোকক তাৰমানে যি ৰাষ্ট্ৰীয় দলে আপোনালোকক সহায় কৰে সেই দললৈকে আপোনালোকে ঢাপলি মেলিব। তাৰমানে মুঠতে আপোনালোকক মানে ৰাইজক সহায় কৰিব লাগিব, আপুনি সেইটো ক'ব খুজিছে। আজি যে NPP দল ত্যাগ কৰিলে কি কাৰণত ত্যাগ কৰিলে? 제가 다오 아가 파티니 락삼그리 포티폴 컨스티튜션이 아가 프레시덴트 와참 아가 벌시 측량평평 NPP 파티오 프레시덴트가 감고 가바하 얘네 계세본 증아 증리 칸디데트 지압나바 말라하 MDC 탐근이 MLA 탐사고 증아 지압다참 안디바다오 파티니 증리 칸디데트 BR 마라코 파티오니코 깔라가단 와하 Maina CMO auniko beko mamang region gre ragalani gaman beko ragalode chinga party ni wakar gemakon public gemakon ragala gda waha uni gemasa chinga dao kontrak sangmani kusako namnek jai bini kamrang chinga jakal sujani neki chinga dao NPP party uniko region kana gta chinga ya somayo chanchiha andagen dao chinga 정리 와칼랑 하자살 차봉화랑 톡미 다오 층아 NPP 파티니코 층아 달드파트 리젠 카하